চাৰিতীৰ্থ পৰম বৈষ্ণৱ ৰৈ আছে আমাৰে প্ৰতীক্ষা। তোমালোকক অপমান কৰি পাৰিষ জয় আৰু বিজয়ে ঘোৰ অপৰাধ লগালে। দুয়ো ভাতৃ দুখৰ বাবে আজি ময়ো জগৰীয়া হৈ ক্ষমা ভিক্ষা কিছু বিচাৰি বিহিৰা উচিত দণ্ড দুয়ো অপৰাধী ধৰি। তাৰ বাবে নকৰো মই অলপ আক্ষেপ। ভকত দ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবাৰ ঈশ্বৰ। ভকত দ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবাৰ ঈশ্বৰ। নকৰা আক্ষেপ ভকত অভিমানী সেৱকৰ দৰ্প শূন্যৰ খেতু অভিশাপ দিয়াৰো মই কৰ্মফল ভোগ কৰি নিজ কৰ্ম গুণে আহিব পুনৰ দুয়ো এই স্থানলৈ। গতিকে শিক্ষকগণ অতএৱ মনৰ ভৰসা পেৰি পুনৰ ব্ৰহ্মলোকলৈ গমন কৰক।
জয় আর বিজয়। নকরিব মনোধন হয় জন্মর ভিয় পূর্বং হত ত্রিভুবন করিবা হত বৈরী ভাবে চিন্তা করিব মুক্তি লাভ করিবা হত। বৈরী ভাবে চিন্তা করি লবিং মুক্তি আমি ভক্তদের জন ব্রহ্মহা কদাপিত নহয় খন্ডা এবার করে জন্মরক্ষী তিনিবার দেবদ্রোহী ভক্তদ্রোহী আর বিশ্বদ্রোহী যেতিয়াই বৈষ্ণবর দুঃখ তেতিয়াই দেখাবে মই প্রতিদ্বন্দ্বী। জয় বেদুর জয় বৈকুণ্ঠর কাশ্যপ প্রথমে জন্ম নবা প্রথমে জন্ম নবা দ্বিতীয় গর্ভ প্রথমে জন্ম নবা দ্বিতীয় গর্ভ देखा
জননীয় তুমি হরি আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই ত্ৰিজগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণক একেলগে লভিলো দৰ্শন কি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী কি পৰম কৰুণাময় জগত জননী উভয়ৰে চৰণত এদিনক সি নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম প্ৰভু শত সহস্ৰ প্ৰণাম ভাল প্রভু দুষ্টময় তোমার নারায়ণ তোমার আগমনে প্রবিষ্ট করিলে আছে বৈকুণ্ঠপুরী প্রভু বড় কোয়াশুন দেবর্ষী প্রভু বৈকুণ্ঠ আগমন তোমার উদ্দেশ্য নারায়ণ স্বয়ং ত্ৰিজগতৰ পৰি জনাৰ্দনকো আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য কি জনাৰ্দন উদ্দেশ্য অতিকে মহান আপোনালৈ দুই ৰাতিপুৱা পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ কিন্তু বুলি ৰলা কিয় দেৱৰ্ষী ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ চলনাকাৰী নিশ্চয় চলনাত পাৰিব এই কথা মই আগেই জানিব লাগিছিল কিন্তু কি জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ তথাপিতো শুনক প্ৰভু মই কওঁ এই মত্যৰ মানৱে অহংকাৰত ভক্ত হৈ পাহৰি গৈছে ধৰ্মৰ মহিমা আৰু পাহৰি পেলাইছে প্ৰভু আপোনাৰ এই নামৰ মহাত্মা ইমানতে যদি দুষ্টক দমন আৰু সাধু সন্তক পালন নকৰে এই জগতত আপোনাৰ নাম নাথাকিব কিন্তু কোনো কাৰণ দেৱৰ্ষী প্ৰভু তাৰ বাবে তুমি নকৰিবা চিন্তা সৃষ্টি ৰক্ষা ভাৰ মই কৰিছো গ্ৰহণ প্ৰভু লক্ষ লক্ষ দৈত্য মিলিলেও নোৱাৰিব কৰিব বিশ্ব ধ্বংস আৰু শুনা দেৱৰ্ষী প্ৰভু এইবাৰ মোৰ এই লীলা প্ৰচাৰত
তুমি মোৰ প্ৰধান সহচৰ হ'ব লাগিব। মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ, হে মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ। নিশ্চয় প্ৰভু। দেৱৰ্ষি, তোমাৰে গুণানুকীৰ্তনে জগতত মোৰ এইবাৰ ৰাখিব লাগিব অভূত খ্যাতি। নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি, প্ৰভু পাৰিবা তুমি? নিশ্চয় প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এবেদাফে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাৰিবৰ বাবে নিজকে কৰিমগৈ প্ৰস্তুত। ভাল প্ৰভু, এবেদাকে মাগিছোঁ বিদায়।
কৰ্তব্য সমগ্ৰ Điều cuối xóa mịch mối, sẽ khối là ninh gọi